বৰদেউতা আৰু নাই, গুচি গ'ল কোনোদিনে ঘূৰি নহাৰ বাটেৰে। আমাৰ সকলোৰে, আমাৰ পৰিয়ালটোৰ যেন মুধৰ খুঁটাটোৱেই ভাঙি পৰিল আজি। সকলোৰে শ্ৰদ্ধাৰ, সকলোৰে মৰমৰ, সকলোৰে আদৰৰ আছিল বৰদেউতা। সকলো দিশতে আগবাঢ়ি যোৱা মানুহজন, মানুহক সহায় কৰি ভাল পোৱা মানুহজনৰ পৰি ৰৈছে আজি এটা নিথৰ দেহ। চেনেহৰ ঘৰখনৰ পৰা খোজকাঢ়ি ওলাই গৈছিল সুস্থ হৈ ঘূৰি আহিম বুলি, কিন্তু ঘূৰি আহিল আজি এটা কফিনৰ ভিতৰত। ভবাই নাছিলোঁ আপুনি যে ইমান সোনকালে আমাৰ মাজৰ পৰা বিদায় মাগিব বুলি। বৰদেউতাও, আপুনি য'তেই থাকে শান্তিত থাকক। আপোনাৰ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ। Ini